বাক্সা জিলাৰ বৰশিমলুগুৰিত বিজেপি বিশাল নিৰ্বাচনী সভা। BTRত বিজেপি চৰকাৰ হিমন্ত বিশ্ব। অহা 15 ডিচেম্বৰৰ পৰা BTCত পোহৰ হ'ব। এতিয়াৰ পৰা 15 বছৰৰ অন্ধকাৰৰ পৰা মুক্ত হ'ব লাগিব BTCবাসীয়ে। আজি বাক্সা জিলা শিমলুগুৰিৰ খেলপথাৰত BTC 25 নং বাগানপাৰা পৰিষদীয় সমষ্টি বিজেপি দলৰ প্ৰাৰ্থী আৰতি বৰদলৈৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিত্তৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। কোনে দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। চকচোন ইমান ঘৰ পঠিয়ালে BTCয়ে লিখি দিলে যে আমি সব মানুহক লেট্ৰিন দিয়া হৈ গ'ল। কিমান টকা খালে 12,000 টকাকৈ গাড়ী প্ৰতি আপোনালোকে চিন্তা কৰক। এতিয়া আকৌ মটৰচাইকেল চলাই পাইতানা দেখুৱাইছে হয়নে? এতিয়া আমি এই পৰিৱেশৰ পৰিৱৰ্তন কৰিব লাগিব। আই মাতৃসকল, আমাৰ চৰকাৰে বহুত নতুন নতুন আঁচনি আনিছে। অৰুণোদয় আঁচনি আনিছে, যি বিধৱা পৰিয়াল জাতিৰ পথেৰে আমি এখন নতুন BTC নিৰ্মাণ কৰিম। বিজেপি চৰকাৰক লগত লৈ আন্ধাৰৰ তলীয়া ডাৱৰ আঁতৰি যাব। সূৰ্যৰ নতুন পোহৰেৰে BTC জাকত জিলিকা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছোঁ। আৰু সেই টকাৰ কিছু অংশ তেওঁ লগত তেওঁ দুই এটা সামগ্ৰী কাম কৰে। এটা যি টকা তেওঁ পায় সেই পাৰ্টিকুলাৰ ফাউণ্ডেশ্যনবিলাকে বিশ্বৰ সন্ত্ৰাসবাদী সংগঠনবিলাক আৰু যদি সেয়া হয় সেইটো আমাৰ FRCয়ে ভায়লেশ্যন। গতিকে মই ভাবোঁ ইতিমধ্যে আমি কেন্দ্ৰীয় চৰকাৰক অনানুষ্ঠানিকভাৱে বিষয়টো অৱগত কৰিছোঁ আৰু আমি ভাবোঁ এই বিষয়ে সেইটো তেওঁলোকৰ নিজৰ কথা। তেওঁলোকে কি নাটক নিজৰ ভিতৰত কৰিছে মইনো কি কৰিম। তামোলপুৰৰ পৰা ৰবীন হৰণীৰ ৰিপৰ্ট, পাটকা নিউজ।